বিশিষ্ট শিক্ষাবিদ তাবুৰাম টাইডৰ স্মৃতি ন্যাসৰ শুভ উন্মোচন। অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ অসমৰ শিক্ষা প্ৰশাসনৰ কেইবাটাও মুৰব্বী আসন দক্ষতাৰে অলংকৃত কৰোতা আনন্দৰাম বৰুৱা ভাষা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক বিশিষ্ট ভাষাবিদ মিচিং ভাষাৰ পিতৃস্বৰূপ অধ্যাপক তাবুৰাম টাইড দেৱৰ স্মৃতি গোগামুখস্থিত তেখেতৰ সমাধি ক্ষেত্ৰত তাবুৰাম টাইড সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তাবুৰাম টাইড সোঁৱৰণী সাহিত্য বঁটা আগবঢ়োৱা হয় য়েছে দৰ্জে থংজি অৰুণাচল প্ৰদেশৰ। তাবুৰাম টাইড সোঁৱৰণী মিচিং সাহিত্য বঁটা আগবঢ়োৱা হয় ডাক্তৰ বিদ্যেশ্বৰ দলে জুনাইৰ। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হয় গুৱাহাটীৰ পংকজ কুমাৰ দত্তলৈ। গোগামুখৰ পৰা প্ৰসেন চাঙিয়াৰ এটা বিশেষ প্ৰতিবেদন আছে, চাওঁ আহক। ada gari sin duga dong ada pun langkan dong kita puribe amu be puribe kita di bawah mulut jonai so ya amu kita pasnya mokro puribe amu be puribe dekho ese ya amu be puribe por mazor taburam taidor aji সংগ্ৰহালয় আৰু পুথিভঁৰাল আজি উন্মোচনী কাৰ্য হৈছে আজি আৰম্ভ হৈছে এই পৰিৱেশ গোগামুখৰ পৰিৱেশ মই নাংকান্দা দং এই পৰিৱেশ মই নাংকান্দা দং মাছৰ মূলত বৰ দং মোৰ কেমেৰা পাৰ্চন অনুৰোধ জনাইছোঁ আগলৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া পৰিৱেশ গোগামুখৰ পৰিৱেশ আৰু নান্দনিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা এয়া গোগামুখৰ পৰিৱেশ পোনপট্টৰ মিচিং তাৰ এক্সক্লুচিভ ভিডিঅ' মই দেখাইছোঁ আৰু পোনপটীয়া লাইভ এয়া নান্দনিক পৰিৱেশ এটা বাৰে বহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা এয়া পৰিৱেশ গোগামুখৰ পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা এয়া মই দেখাইছোঁ এয়া গোটেই পৰিৱেশ মই দেখাইছোঁ আৰু ক'ব লাগিব যে এয়া অজস্ৰ জনগণ আপুনি নাচিছে কেনেকুৱা লাগিছে আজি কাকু আছেনে ইকমা পৰা ছিল নবীন কুমাৰ ডাঙৰীয়া সেই মুহূৰ্তটো ফচি আছে তেখেতে বৰ্তি পৰ্যলন কৰিব কোনে কৰিব এইটো মই নাজানো সুনীল কুমাৰ পেগু ছাৰ অধ্যক্ষ চেয়াৰমেন তেখেত উপস্থিত আছে এই মুহূৰ্তত উপস্থিত আছে বিশিষ্ট ব্যৱসায়ী যুৱ ব্যৱসায়ী ভিডিঅ'ৰে মই নিলিং মানুহ মনোৰঞ্জন টাইট ডাঙৰ মিছিল তাত কাঁদান পায় যে আগম মিগাং তাবুৰাম টাইড দেৱৰ 80 সংখ্যক জন্ম দিৱস উপলক্ষে যিটো কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াত সকলোৱে কাৰ্যসূচী অংশগ্ৰহণ কৰিছে ৰূপাই বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত লোক উপস্থিত আছে আৰু ক'ব লাগিব যে পুথিভঁৰাল যিটো উদুনি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া লগতে মিচিং চাউতাখিয়া পৰিক্ৰমক কাৰ্যবাহী অধ্যক্ষ পৰমানন্দ চাৰিঙীয়া আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰাৰ দিছোঁ পৰিৱেশ মই পোনপটীয়া মই দেখাবলৈ যত্ন কৰিছোঁ এয়া নান্দনিক পৰিৱেশৰ মাজত এয়া অনুষ্ঠিত হোৱা এয়া পুথিভঁৰালৰ দৃশ্যাংশ মই দেখুৱাইছোঁ আজি তাবুৰাম টাইডৰ এয়া জন্ম উপলক্ষে যিটো মই দৃশ্যাংশ মই দেখুৱাই আছোঁ এয়া পোনপটীয়া লাইভ মই মাজলৈ মই কৈ আছোঁ এয়া দৃশ্যাংশ গোগামুখৰ নান্দনিক পৰিক্ৰমা অনুষ্ঠিত এয়া তাবুৰাম টাইডৰ দৃশ্যাংশ পোনপটীয়া মই লাইভ এই মুহূৰ্তত মই দেখাবলৈ যত্ন কৰিছোঁ আৰু ক'ব লাগিব যে এয়া অজস্ৰ এয়া প্ৰমাণৰ চেঙে এই মুহূৰ্তত উপস্থিত আছে আৰু নেতৃত্ব ইয়াত উপস্থিত আছে TMBK MMK 6টা জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এয়া পৰিৱেশ মই পোনপটীয়া মই লাইভলৈ মই যাব চেষ্টা কৰিছোঁ আৰু ক'ব লাগিব যে মই কথা পাতিম আৰু এইয়া দৃশ্যাংশ আগম মিগাং তাবুৰাম টাইডৰ এয়া
দৃশ্যাংক মই দেখাইছোঁ আৰু জহান দলে সেই মুহূৰ্তত মই দেখিবলৈ পাইছোঁ আৰু জহানদাৰ লগতে মই কথা পাতিবলৈ যত্ন কৰিম আৰু প্ৰিন্সিপাল গোৱামুখ কলেজৰ অধ্যক্ষ দিলীপ যাও ইয়াত উপস্থিত আছে আৰু গোটেই পৰিৱেশ সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছোঁ আৰু ৰাজু পেগু ডাঙৰীয়া এই মুহূৰ্তত উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰৰ মাজত মই দেখাবলৈ